আপোনালোকে সবে জানে কলকাতা আৰজি কৰ মেডিকেল কলেজত 9 তাৰিখে ৰাতি আমাৰ এগৰাকী PG ট্ৰেইনী ডক্টৰ মৌমিতা দেৱনাথ কিমান ব্ৰুটেলি ৰেপড এণ্ড মাৰ্ডাৰ হৈছে তেখেতৰ সেইটো নট অনলি কলকাতা আৰু ৱেষ্ট বেংগল বাট দ্য হোল অফ ইণ্ডিয়া এণ্ড মেবি দ্য হোল অফ দ্য ৱৰ্ল্ড অকণমান হিলি গৈছে আৰু চবে বহুত দুখ প্ৰকাশ কৰিছে আমিও ডিফু মেডিকেল কলেজত আমি বহুত দুখ পাইছোঁ এইটো কাৰণে আমাৰ ষ্টুডেণ্টছ আমাৰ ফেকাল্টি ষ্টাফ এটা কেণ্ডেল লিট প্ৰচেশ্যনো কৰা হৈছে কিন্তু যেহেতু ইয়াতে এটা সেকশন 144 চলি আছে আমি আমাৰ কেম্পাছৰ মাজতেই আমাৰ প্ৰচেশ্যনটো আগবঢ়া গৈছে আজিও দিনাও আমাৰ ইয়াৰে মেডিকেল কলেজৰ এমপ্লয়িজ এছ'চিয়েশ্যনে এটা সিটিং ডেমনষ্ট্ৰেশ্যন কৰা হৈছে আৰু লগতে এটা কণ্ডোলেন্স মিটিং চ' সেই কণ্ডোলেন্স মিটিঙে চবেই আমাৰ চবৰ মনৰ দুখ প্ৰয়াস আমি কৰিছোঁ প্ৰকাশ কৰিছোঁ তো তাতে আমি এইটোই হেৰি কৰিছোঁ যে যোনে এই কামটো কৰিছে খুব সোনকালে খুব শীঘ্ৰে যেন ধৰা হয় এণ্ড উচিত শাস্তিটো দিয়া হয় সেইটো এটা তাৰ লগতে আমাৰ যেহেতু তেওঁ আমাৰ মেডিকেল ফ্ৰেটাৰ্নিটিৰ এজনী হয় এইটো যে আমাক খুব চুইছে এই ঘটনাটো এনেকুৱা ঘটনা যেন আমাৰ কোনো ডাক্তৰ লেডি ডাক্তৰেই হওক বা জেণ্টেই হওক আৰু কোনো আমাৰ ষ্টুডেণ্টৰ লগত বা নাৰ্ছিং ষ্টাফৰ লগত বা এমপ্লয়িজৰ লগত এনেকুৱা নহয় কিয়নো আমি দিনে ৰাতি সমাজক আমি সেৱাই কৰি আছোঁ দিনে ৰাতি আমি কোনো যেতিয়া গোটেই সব পৃথিৱীয়ে শুই থাকে তেতিয়া আমাৰ ডাক্তৰ আমাৰ নাৰ্ছে দৌৰা দৌৰি কৰি থাকে অপাৰেশ্যন কৰে কাৰোবাক ইনজেকশ্যন দিব লাগে কোনোবা মানে মৰিব অৱস্থাত আমি ইনজেকশ্যন দি পেলাই আকৌ তেওঁলোকক প্ৰাণ দিয়া হয় তো তেনেকুৱা ধৰণৰ মানুহক কেনেকুৱা এইটো এনেকৈ কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ মানুহ হস্পিটেলৰ ভিতৰত কেনেকৈ এণ্ট্ৰি পায় তো সেইটোৱে আমি আজি সেইটোৱে প্ৰকাশ কৰিছোঁ যে আমি যদি ইউনাইটেড থাকোঁ আমাৰ ডাক্তৰ নাৰ্ছ এমপ্লয়িজ আৰু ষ্টুডেণ্টছ আমি যদি একত হৈ থাকোঁ তেতিয়াহ'লে আমাক আমি ভাবোঁ যে কোনোৱে আমাক একো হেৰি কৰিব নোৱাৰে তাৰ লগতে আমি আশা ৰাখিছোঁ আমাৰ পুলিচ ফ'ৰ্চ লগতে আমাৰ যিটো ছিকিউৰিটি ফ'ৰ্চ আমাৰ কলেজত আছে তেওঁলোকে যদি আমাৰ লগত সহযোগিতা কৰে তেতিয়াহ'লে আমাৰ একো নহ'ব কিন্তু এইটো যেন দুনিয়াহে জানক যে এনেকুৱা বেয়াভাৱে এনেকুৱা এটা নৃশংস হত্যা এটা নকৰক যেন কেতিয়াও কাৰণ আমি ছোৱালীজনীয়ে জাষ্ট ডিউটিহে কৰি আছিলে তেওঁ একো তেনেকুৱা ক'তো বেলেগ ঠাইতো যোৱা নাছিলে তেওঁ নিজে ডিউটি কৰি থকা অৱস্থাতে এনেকুৱা হৈছে এই ঘটনা যেন কেতিয়াও নঘটক So, through her death, Dr. Moumita has opened our eyes, has opened the eyes of the society. সবে যেন সজাগ হৈছে আৰু এইটো সজাগ হৈ পেলাই যেন গম পায় যে এনেকুৱা যেন নহওক আৰু আমাৰ ডাক্তৰ আমাৰ নাৰ্ছ আমাৰ এমপ্লয়িজ যেন তেওঁলোকে যেন সজাগ হৈ পেলাই তেওঁলোকে নিজে এটা প্ৰিভেণ্টিভ মেজাৰ ল'ব পাৰে সেইটো কৈ এইটো হ'ল আপোনাৰ আমি আমাৰ যিটো ছিকিউৰিটি আছে তেওঁলোকক আৰু সজাগ হ'ব দিছোঁ তেওঁলোকে যেন খুব এলাৰ্ট হৈ থাকে আৰু আমাৰ চেনচিটিভ এৰিয়াছবোৰত আমি অলপ ডাবল কৰি দিম তেওঁলোকৰ এৰিয়া অফ ছিকিউৰিটিটো আমাৰ যেন আইচলেটেড যিবোৰ কৰিডৰ্ছ আছে যেতিয়া এইটো এণ্ডৰ পৰা ইটো এণ্ড অফ দ্য হস্পিটেলত যেতিয়া আমাৰ লেডি ডাক্তৰ বা নাৰ্ছ যাব লগা হয় তেতিয়া যেন তেওঁলোকে এস্কৰ্ট কৰি লৈ যায় আৰু পুলিচ ফ'ৰ্চক আমি কৈছোঁ যে কেতিয়াবা আমাৰ কেম্পাছো অলপ আইচলেটেড থাকে ৰাতি বা ইভিনিং পেট্ৰলিং নাইট পেট্ৰলিংটো যেন কৰক লগতে আমাৰ ডাক্তৰসকলক চবকে কৈছোঁ যে নিজে নিজে পাৰ্চনেল প্ৰিভেণ্টিভ মেজাৰ্ছো লওক কোনো এটা পেনো এটা কেতিয়াবা আমাৰ এটা হাতিয়াৰ হৈ উঠিব পাৰে চ' তেনেকুৱা যদি আমাৰ পকেটত কিবা থাকে আমাৰ তেতিয়াহ'লে আমাৰ গাভৰু ছোৱালীবোৰ তেতিয়া কিবা এটা প্ৰিভেণ্টিভ মেজাৰ হ'লে কিবা এটাতো উপায় হ'ব পাৰে আনটিল হেল্প কামছ তেওঁ যে অভাৰকাম কৰিব পাৰিব 2-3জন থাকিলেতো ইম্পচিবল কিন্তু তথাপি তেওঁ যদি তেতিয়ালৈ এটা সময় পায় চিঞৰিবই পাৰে বা কিবা এটা অলপ টাইম পাই যায় তেতিয়াহ'লে যদি হেল্প আহি যায় সেইখিনি সময়লৈকে যদি তেওঁ কিবা এটা কৰি পেলাই এই কালপ্ৰিটছক যদি অকণমান এটা ডিলে কৰিব পাৰে তেতিয়াহ'লে এটা হয়তো সেইটো প্ৰিভেনশ্যন তেনেকুৱা ধৰণৰ প্ৰিভেনশ্যন কৰি আছে কাৰণ মেডিকেলত ডিউটি কৰি থকা সময়ত ডক্তৰ এজনীক
এনেকুৱা এটা ঘটনা ঘটি গ'ল যি ঘটনাতে এনেকৈ সকলোৰে মানে হেৰি কৰি দিছে যে মানে কি কাৰণ ঘটি গ'ল এনেকুৱা তাইতো ঢুকায়ে থাকিলে ফেমিলিটোৰ কি অৱস্থা গোটেই মাক বাপেকে তাইক ডক্তৰ হৈ ধুনীয়াকৈ ভাল এটা লাইফ কটাব সিহঁতে ক'ব পাৰিব আমাৰ ছোৱালী ডক্তৰ কিমান আশা আকাংক্ষা ইভেন ওচৰৰ মানুহবিলাকৰ আকাংক্ষা সেইকাৰণে মই এটা এৱাৰনেছ প্ৰগ্ৰেম হ'ব লাগে জেনেৰেল পিপুলৰ ওচৰতো মানুহখিনিৰ ওচৰতো কাৰণ মানুহখিনি গোটেই মানুহটো বেয়া নহয় দুই এটাহে তাতে মানুহ বেয়া থাকে যে এনেকুৱা ক্ৰাইম যেন তেওঁলোকে নকৰে আৰু এনেকুৱা মেণ্টেলিটি যে মানুহ থাকে সেই জেনেৰেল মানুহখিনিয়ে ওলাই পেলাই তাক হেৰি কৰি ব্যৱস্থা ল'ব লাগিব তাৰ তেতিয়া কাৰণ আমাৰ ডক্টৰখিনি যিখিনি ডিউটি কৰি আছে বা আমাৰতো যিকোনো মুহূৰ্তত আমি থাকিব লগা হয় ইভেন ইয়াত যদি মাছ কেজুৱেলিটি হয় ক'ৰবাত এক্সিডেণ্ট হৈছে আমাৰ গোটেইখিনি আহি যায় আকৌ ডিউটি নাথাকাবিলাকো আহি যায় গতিকে আমি কি কৰোঁ আমাৰ হ'ল মানুহক আমি ছাৰ্ভিচটো দিব লাগে কাৰণ আমাৰ ডিউটিয়ে ডক্টৰৰ ডিউটি হ'ল আমি পেচেণ্টক ভালকৈ ট্ৰিটমেণ্ট কৰিব লাগে পেচেণ্টে সন্তুষ্ট হয় আৰু যেন পেচেণ্টটো ভাল হৈ যায় আমাৰ সেইটোৱে কোনো ডক্টৰে কেতিয়াও বেয়াকৈ কাকো ট্ৰিটমেণ্ট কৰা বুলি আমি ভাবিবই নোৱাৰোঁ গতিকে ডক্টৰৰ প্ৰটেকশ্যনটো আপোনালোকক বিচাৰে ডক্টৰ বুলি নহয় আমাৰ যিখিনি মেডিকেলত কাম কৰা মানুহ সকলোৱে প্ৰটেকশ্যনটো আপোনালোকে কয় আপোনালোকে বিচাৰে নাই ডেফিনেটলি বিচাৰে গতিকে আপোনালোকৰ ফালৰ পৰাই অলপ হেৰি কৰক আৰু এৱাৰনেছ প্ৰগ্ৰেম কিছুমান পাতক আৰু আমাৰ হস্পিটেলৰ ভিতৰৰ পৰা যেনেকৈ প্ৰিন্সিপাল মেডামে কৈছে আমি বহুত ব্যৱস্থা আমি কিছুমান ডিছকাশ্যন আমি কৰিছোঁ কি ছিকিউৰিটি আমি কৰিব পাৰোঁ এনেকুৱা ঘটনাবিলাক প্ৰিভেণ্ট কৰাৰ কাৰণে সেইবিলাক আমি চিৰিয়েল ডিছকাশ্যন হৈ আছে ইভেন আমাৰ SP ছাৰৰ লগতো মেডামে অলৰেডি ফোনত হেৰি হৈছে তেওঁলৈ আমি এটা হেৰি পঠাব লাগিব যে আমাক এটলিষ্ট ৰাতি পেট্ৰলিং যদি দিয়ে আৰু এনেকুৱা যিবিলাক ধৰক তাত এক্সিডেণ্ট বা কিবা হৈ বহুত আহি যায় বা কেতিয়া প্ৰটেষ্ট হ'লে সেই মাজতে আপোনালোকৰ ষ্ট্ৰাইক হৈছিলে বহুত মানুহ ইঞ্জুৰি হৈছে আমাৰ ইয়াত আহিছে গতিকে তেতিয়াও গণ্ডগোল এটা হ'ব পাৰে নহয় জানো কাৰণ মানুহ ইম'চনেল হৈ থাকে ন গতিকে সেই সময়ত যেতিয়া আমাক পুলিচখিনি আমাক শত্ৰু নহয় তথাপি মানুহ ইম'চনেল হৈ থাকে কি কিবাকৈ বেয়াকৈ ক'ব ডক্টৰজনে এটি আকৌ উল্টাই কৈ দিয়ে লাগি গ'ল নহয় গতিকে মই সেইকাৰণে আমাৰ ষ্টাফখিনিকো কৈছোঁ যে আপোনালোকে যিমান পাৰে একদম পোলাইটলি কৰক মানুহে কিছুমান ইম'চনত থাকে কাৰোবাৰ বেমাৰ হৈ আহিছে কাৰোবাৰ এক্সিডেণ্ট হৈছে আপোনাক বেয়াকৈ ক'ব পাৰে আপুনি সেইটো বেয়াকৈ বুলি নধৰিব আপুনি সদায় পোলাইটলিয়ে ক'ব আপুনি একো চিন্তা কৰিব নালাগে আমি আপোনাক একদম 100% দিম গতিকে মই আপোনালোকৰ থ্ৰুৰে এৱাৰনেছ প্ৰগ্ৰেম পাতি সেই কৰাটো বিচাৰিছোঁ আৰু মানে প্ৰটেকশ্যনৰ কাৰণে আপুনি কিবা মেছেজ দিবলৈ বিচাৰিছিলে নেকি যে ছেফটি মেজাৰটো ল'ব লাগে স্পেচিয়েলি য়ং যুৱক কৈছোঁ যে তোমালোকে ডিউটি কৰিছা বা ক'ৰবাত আছা কেম্পাছৰ ভিতৰতে গৈ আছা ডিউটিৰ পৰা তেতিয়া যদি তুমি কিবা ন'টিছ কৰিছা চকুৰ যে এই মানুহজন বা এই মানুহজনী মোৰ ভাল লগা নাই কিবা হাৰ্ম কৰিব পাৰে বা সদায় যে তেওঁক ফ'ল' কৰি আছে তেনেকুৱা হ'লে তুমি বন্ধু বান্ধৱক জনাবা কথাটো আৰু আমাৰ ছিকিউৰিটিক জনাবা প্লাছ আমাৰ অথৰিটি আছোঁ আমি মেডাম আছে মই আছোঁ আমাৰ ডেপুটি চুপাৰিনটেণ্ডেণ্ট আছে এডিশ্যনেল আছে গোটেইবিলাক জনাবা আমি ইমিডিয়েটলি একশ্যনটো ল'ম আৰু আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভৰ লগতো কথা পাতিম আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম আৰু কৈছোঁ যে অকলে পাৰাপশ্চিমত ঘূৰিব নালাগে অকলে আমাৰ মতা মানুহৰ কাৰণে কি হয় নাই গতিকে লেডি এজনীকে আৰু লেডিজনে আপোনাক প্ৰটেকশ্যন আমি যিমান দুজন ল'ৰাক আমি প্ৰটেকশ্যন দিব পাৰিম লেডিজনে নোৱাৰিবতো গতিকে নিজৰ নেতিকে প্ৰটেকশ্যনবিলাক নিজে ল'ব পাৰিলে ভাল হয় সেইটো ভাল হেৰি কাৰণ এবাৰ ঘটি যোৱাৰ পিছততো আৰু ঘটনাটো হৈ গ'ল তাৰপিছত এনেকুৱা প্ৰটেষ্টে হ'ব আমিতো সেই মানুহজনীক বা মানুহজনক বেক হৈ নাপাম না আমি ঘূৰাই নাপাম গতিকে আগে প্ৰটেকশ্যন লওক আৰু মই যেনেকৈ ক'লোঁ বিহেভিয়াৰটো ঠিক কৰক আপোনালোকে কৰে দুই এজনে অলপ হেৰি কৰে যদিও আপোনালোকে সহ্য কৰক কাৰণ বেমাৰী এটা লৈ আহিলে পেচেণ্টৰ হয় ইম'চনেল কিছুমান হেৰি হয় কেতিয়াবা অলপ বেয়াকৈ ক'ব পাৰে গতিকে আমি বুজাই পেলাই সিহঁতক হেৰি কৰিব দিছোঁ এইখিনি মই ক'ব তাৰপিছত যদি মা দেউতাকে নিউজ পাব লাগে যে নিজৰ ছোৱালীজনী বা নিজৰ ল'ৰাজন কৰ্মগত অৱস্থাত অন ডিউটি হত্যা হৈছে তথাপি কেনেকৈ ৰেপ কৰি ছোৱালী এজনী চ' ইয়াতকৈ ডাঙৰ পেথেটিক কথা একো হ'ব নোৱাৰে আজি আমি ষ্টুডেণ্ট আছোঁ আজি আমাৰ ছিনিয়ৰৰ লগত এনেকুৱা হৈছে আজি আমি ষ্টুডেণ্ট হয় কাইলৈ আমাৰ লগত মোৰ বেটছমেটৰ লগত আমাৰ সমাজৰ
ছোৱালীৰ লগত এনেকুৱা নহ'ব কোনে গেৰাণ্টি দিব আজি ইয়াতকৈ ডাঙৰ দুখৰ কথা একো হ'ব নোৱাৰে যে ফাৰ্ষ্ট আমি শুনিছিলোঁ নিৰ্ভয়াৰ কথাটো তেখেতে 10 বছৰ পিছলৈকে একো জাষ্টিছ নাপালে আমি হয়তো ইয়াতে একগোট হৈছোঁ আমি জাষ্টিছ বিচাৰোঁ কিন্তু আপোনালোকে কওক জাষ্টিছ ইমান জলদি পাওঁ জানো নাই কি হৈছে আল্টিমেট আমি কি পাইছোঁ যে অন ডিউটি ইমান 36 আৱাৰ্ছ অফ ৱৰ্ক শিডিউল তাৰপিছত আমি নিউজ পাওঁ যে আমাৰ ডক্টৰ এজনৰ হত্যা কৰা হৈছে ৰেপ কৰি চ' আজি এইটোৱে ক'ম যে আপোনালোকে যিমান ৰাইজে ভাবে যে ডক্টৰবোৰে ইমান আৰাম আৰামত থাকে বহুত ধৰণৰ কমেণ্ট থাকে ডক্টৰ এজনৰ ওপৰত বহুত ইজিলি কুৱেশ্যন কৰে ডক্টৰ এজনক কিন্তু তাৰ আগত এবাৰ ৰিকুৱেষ্ট কৰিম আহি হস্পিটেলত দেখিব ডক্টৰ এজনে বা মেডিকেল ফেটাৰ্নিটিয়ে কিমান কষ্টকৈ কাম কৰে ৰাতি নাইট ডিউটি থাকে টোপনি নাথাকে 12 ঘণ্টা 8 ঘণ্টা ডিউটি থাকে কাৰো টোপনি নাই আৰু আমি ইজিলি জনসাধাৰণে কি কৰোঁ ডক্টৰ এজনৰ ওপৰত কুৱেশ্যন কৰোঁ আৰু আল্টিমেট কি কৰোঁ ডক্টৰ এজনৰ ওপৰত মব লিঞ্চিং কৰোঁ মাৰপিট কৰোঁ হত্যা কৰোঁ চ' এইটো আপোনালোকৰ মিডিয়াৰ থ্ৰুদি জাষ্ট এজ এ ষ্টুডেণ্ট আৰু মেডিকেল ফেটাৰ্নিটি হিচাপে মই এইটো নিউজ দিব বিচাৰোঁ যে আজি যোনটো ঘটনাৰ কাৰণে আমি ইয়াত একগোট হৈছোঁ আজি আমি পঢ়িব লাগিছিল বা আমি ডিউটি কৰিব লাগিছিল এইটো টাইমত আমি কি কৰি আছোঁ জাষ্টিছ বিচাৰি ইয়াতে চবে প্ৰটেষ্ট কৰিব ওলাইছোঁ চ' এইটোৱে বিচাৰোঁ যে আগলৈকে এনেকুৱা ঘটনা না নট অনলি মেডিকেল ফেটাৰ্নিটি কোনো ছোৱালী বা কোনো ল'ৰাৰ লগত নহওক চবে তাৰ কাৰণে আমাৰ প্ৰশাসন আৰু ষ্ট্ৰিক্ট হওক আমাৰ গভমেণ্ট ইয়াৰ কাৰণে বেছি ষ্ট্ৰিক্ট কিবা এটা ডিচিশ্যন লওক যাতে এলং উইথ মেডিকেল ফেটাৰ্নিটি যিকোনো এমপ্লয় যাতে নিজৰ ৱৰ্ক প্লেছত ছেফটি ফিল কৰে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে প্ৰপাৰ ছিকিউৰিটি প্ৰপাৰ প্ৰিকশ্যনছ লয় গভমেণ্টে এজ ৱেল এজ আই উইল ৰিকুৱেষ্ট আৱাৰ অল মেডিকেল ফেটাৰ্নিটি টু ষ্টেণ্ড উইথ দিছ যে আজি ভাবে যে আমি মেডিকেল ফেটাৰ্নিটি আমি যদি ইউনাইটেড হওঁ আপোনালোকে ভাবক যদি 1 আৱাৰ অফ শ্বাটডাউন কৰোঁ আমি মেডিকেল ছাৰ্ভিচেছ কেনেকুৱা অৱস্থা হ'ব ইণ্ডিয়াত বেছি নহয় 1 আৱাৰ অফ শ্বাটডাউন কিমান মানুহ মৰিব কিমান মানুহ বেয়া এটা পৰিস্থিতি ফেচ কৰিব আৰু সেইখিনি মানুহক আপোনালোকে কি কৰিছে ৰেপ কৰিছে হত্যা কৰিছে চ' ইয়াতকৈ ডাঙৰ দুখৰ কথা একো হ'ব নোৱাৰে চবে কয় ডক্টৰ নেক্সট টু গড আৰু আপোনালোকে চবে কি কৰিছে জনসাধাৰণে কি কৰিছে কিছুমান চবক কোৱা নাই মই দ্য কালপ্ৰিটছ চবৰ দুটা ফেচ থাকে এটা ভাল থাকে বেয়া থাকে ভালটো মানুহে শ্ব' কৰে বেয়াটো ছাবচাইড কৰি ৰাখে চ' মই এইটোৱে ৰিকুৱেষ্ট কৰিম যাতে আগলৈকে এনেকুৱা ঘটনা ক'তো নহয় আৰু ৱৰ্ক প্লেছত যিকোনো মহিলা হওক যিকোনো পুৰুষ হওক কিবা যদি ফেচ কৰে আপোনালোকে ভয় কৰিব নালাগে শ্বেয়াৰ কৰক কাৰণ এইটো এটা অল অফ এ ছাডেন হোৱা ঘটনা নহয় এতিয়া ষ্টেপ বাই ষ্টেপ হয় ফাৰ্ষ্ট ফিজিকেল এবিউজ হ'ব ভাৰ্বেল এবিউজ হ'ব তাৰে পৰা বস্তুবোৰ ষ্টাৰ্ট হয় চ' এইটোৱে ক'ম চবকে এইটো জনাম আপোনালোকে ভয় কৰিব নালাগে আমি গোটেই মেডিকেল ফেটাৰ্নিটি একলগ হৈছোঁ আৰু যদি আপোনালোকে এবাৰ এইটো আমি সকীয়াই দিছোঁ চবকে যদি এবাৰ মেডিকেল ফেটাৰ্নিটি ইউনাইটেড হয় 1 আৱাৰ শ্বাটডাউন যদি হয় বেছি নহয় তেনেহ'লে আপোনালোকৰ পৰিস্থিতি কি হ'ব আপোনালোকে নিজেই ভাবিব পাৰে চ' আই ৰিকুৱেষ্ট এণ্ড আই এপিল এভৰিৱান আগলৈকে যাতে এনেকুৱা ঘটনা নহয় আৰু গভমেণ্টক এইটো ৰিকুৱেষ্ট কৰিম প্ৰপাৰ ছেফটি এণ্ড ছিকিউৰিটি যাতে মেডিকেল ফেটাৰ্নিটি প্লাছ অল দ্য এমপ্লয়িজক দিয়া হয় নট অনলি কলকাতা